হাই বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল নিদৰ্শন নিয়লে। আৰু আজি আমাৰ বঙালগাঁৱত মানে মোৰ ঘৰ হৈ গ'ল দেৰগাঁও বঙালগাঁও। আৰু আজি আমাৰ বঙালগাঁৱত এটা মানে বিহু ফাংচন হ'ব। বিহু ফাংচন মানে দুদিন হ'ব। আমি দুদিনৰ কাৰণে বিহু ফাংচনত আৰু আমাৰ মায়েও তাত প্ৰতিযোগিতা বিহু নাচিব। আৰু মই আপোনালোকক তাত কি কৰোঁ মই আপোনালোকক দেখুৱাম। ব'লক এটা ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজি আমাৰ আছে শোভাযাত্ৰা, কিন্তু আমিতো ওলাই পেলাই ৰেডি হৈ আছোঁ। কিন্তু বতৰ বহুত বেয়া কৰি আছে, বতৰটো ভাল হ'লে আমি যাব পাৰোঁ। এয়া চাওক কিমান গেলা বতৰ, আজিনো বতৰটো ইমান বেয়া হ'ব লাগে নে? এয়া চাওক আমাৰ মা ওলাই ৰেডি হৈ আছে, কিন্তু যে ওলাই পেলাই কি দৰকাৰ হ'ল, বতৰে বেয়া হৈ গ'ল। এতিয়া দৰকাৰে নাই নহয় ড্ৰেছ পিন্ধাটো, ড্ৰেছটো খুলি থ'বই লাগিব। এতিয়া হ'লেহে দেউতাও লৈ আছে ওলাই, দোকানলৈও যাব পৰা নাই। এতিয়া আমাৰ বিহুত থৈ পেলাইহে যাব পাৰিব। আৰু চাওক ড্ৰেছ কিনিয়ে আছে আৰু বন্ধুসকল, আমি আহি পাই গ'লোহি, বহুত জল্দি আহি পালোহি। আৰু এতিয়া মই আপোনালোকক ভিতৰলৈ লৈ যাওঁ বিহু। স্মৃতিতৰ্কণ ইয়াত পাতিছে। আৰু আমি আজি প্ৰথম দিনা ইয়াত পুৰা বৰষুণ দি আছে। আৰু এটা কথা কৈ দিছোঁ যে ইয়াৰ শোভাযাত্ৰাটো বহুত ডাঙৰকৈ পতা আছিল, কিন্তু বৰষুণ দি দিলে সেইকাৰণে সৰুকৈ পাতে অকণমান। সোমাই যাব পাৰিনে? ৰেডি হৈ আছে নাচনী। আৰু মই আপোনালোকক ষ্টেজটো দেখুৱাবলৈ লৈ যাব ন। এইটো চাওক ষ্টেজ, এইটো ষ্টেজ। ফালৰ পৰা আমি সামগ্ৰী পৰিৱেশটো দেখুৱাইছোঁ, চাওক কিমান ধুনীয়া। আৰু এইফালে চাওক গৰু গাড়ী। ৰেডি কৰিছে। এয়া চাওক কাজিৰঙা আহি মানে গড়, এয়া দেখিছে পোৱালিও আছে। চাওক ইয়াৰ আৰু চবতে মেইন পাৰ্টটোলৈ লৈ গৈ আছোঁ আপোনাক। গছ আছে, ব'লক এইটো জেগাত প্ৰতিযোগীসকলক জ্ঞাতখিনি জনাওঁ যে তেওঁলোকে ইয়াৰ পৰা ঘৰৰ পৰা কোনো আৰ্ট পেপাৰ লৈ আহিব নালাগে। আৰ্ট পেপাৰসমূহ আমাৰ কমিটিৰ পৰা যোগান ধৰা হ'ব। তেওঁলোকে ৰং পেঞ্চিল আৰু পেঞ্চিল, ৰাবাৰ ইত্যাদি লগত লৈ আনিলে হ'ব। কিন্তু গছ পাত আকৌ বস্তা দি বনাইছে, এইটো আমি জানিছোঁ। এয়া বিহু ভিতৰলৈ যাওঁ ব'লক। এয়া চাওক ভাতটো।
বাঢ়িছে কিন্তু প্ৰায় বৰষুণতে দিগদাৰ কৰি আছে নহয় কি কৰিম আৰু দিয়ে থাকিব না বিহু দিনাখন লৈ যাওঁ মানুহ যে ওলাব বিহুৰ ড্ৰেছ মই যেনেকুৱা ড্ৰেছ পিন্ধি আছোঁ বিহুৰ ড্ৰেছ পিন্ধিব তাৰ ওচৰলৈ লৈ যাওঁ মই চলে যা বোলক এবাৰ ষ্টেজটো দেখুৱাই দিওঁগৈ যাওঁ নে নাযাওঁ মই একো নাজানো কিন্তু মানুহবোৰে বেয়া পাব নাযাওঁ ৰক কোনখিনি ওলাব মানুহ ইয়াত যাব কিন্তু ইয়াৰ পৰা ক'ত উঠি যাব পাৰিব ভাই ইয়াতে চিৰিটো উঠিছিবি গৈ আছে আপোনালোকে আগলৈ গ'লক দেখুৱাইছোঁ কিন্তু এপটো নকওঁ আপোনালোকক বছ আপোনালোকে শান্তিকৈ চাই থাকক ক'লৈও নাযাব এতিয়া মোৰ ইউটিউব চেনেলটোৰ পৰা ক'লৈও নাযাব ক'লৈকো নাযাব দেখুৱাইছোঁ আপোনালোকক আৰে মানুহ আৰে নাপাবি মানুহ নেকি চাওক দেখুৱাইছোঁ বুজা কিন্তু আমাৰ মা এইজনী মা মা মোজা লাগিছে মইনা মোজা লাগিছে মোজা লাগিছে মইনা মোজা লাগিছে মোজা লাগিছে মইনা মোজা 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 মোজা
আৰে এনেকে জেং দি কোনোবাই মাৰে নেকি অকল এ আইতা নাচিছে আইতা 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 নাচিছে এই শাকুতি থলো আইতা হ'লে আহিছে কিমান ভাল লাগিছে আপোনাক মুজা আইতা মুজা মুজা লাগিছে মুজা বনাব আৰু আমি কি কৰিম দেখুৱা বলক হা তাৰ পাছত দিছো বিয়া নামত এটা কৰি দিছো চাওক মন আহিব